হেমন্ত ছাৰক কিবা ক'বলৈ বিচাৰে নেকি? ছাৰক এটা কৰিছোঁ, আইন সকলৰ কাৰণে সমান। আপোনালোকে এতিয়া যেনেকৈ কৈছে যে আমতে আৰু হেৰি জিঞ্জাৰ হোটেলৰ মালিকসকলো স্বত্বাধিকাৰ সকলোতো বেদখলকাৰীয়ে, তেওঁলোকক যদি চেফ দিব পাৰে আমাক কিয় নোৱাৰে? সেইটো উত্তৰ আমাক লাগে, আৰু যেতিয়ালৈকে উত্তৰ নিদিয়ে আমিও এৰি নিদিওঁ। আমাক নহ'লে তাৰ নহ'লে আমাক বেলেগত আমি ক'ত যাম? আমাৰ ল'ৰা ছোৱালী ইয়াত পঢ়াইছোঁ, ইয়াত আছোঁ আজি 18 বছৰৰ পৰা, ভোট দিছোঁ, ইয়াত থাকিছোঁ, আমি ক'ত যাম? আমাক মুঠতে আমাক সহায় লাগে। ভোট দিয়াতে কৈছিলে আপোনালোকৰ ৰাস্তাটো বনাই দিম। আঙুৰ লতা আহিছিলে বৰবাৰীত, আঙুৰ লতা ক'ত গ'ল আজি? তো এতিয়ালৈকে আহি পোৱা নাই। আমাৰ হোল্ডিং টেক্স আছে, অলৰেডি আমাৰ কাৰেণ্ট আছে, সকলো ভোট দিছোঁ, আৰু কেনেকৈ আমি বেদখলকাৰী হ'লোঁ? চৰকাৰে হোল্ডিং নাম্বাৰ চৰকাৰে হোল্ডিং নাম্বাৰ দিওঁতে আমি দেখা আঙুৰ লতা তেতিয়া আহিছিলে, আঙুৰ লতা এডোখৰ লিখি গৈছে, তেতিয়া এডোখৰ চৰকাৰী মাটি বুলি দিয়ে থাকো। আগতেতো আমাৰ ঘৰৰ মানুহবিলাকে দিছিলে, আহিছে, এতিয়া তেওঁলোকৰ ছায়াটো ইয়াত দেখি পাবলৈ নাই। তোমালোকেনো কিয়নো ভুল কলা? কিয়নো দিলা জানাই তোমালোকৰ গতি কি হৈছে দেখিছাই নহয়। নিজৰ পইচাই দি ইয়াতে আমি কোনো 1 টকাও আমাক সহায় দিয়া নাই। ইয়াতে ৰাস্তা বনোৱাতে নিজৰ পইচা আমি হাঁহ চৰাই বিক্ৰী কৰি গাহৰি পুহি 1 টকা 2 টকা পইচা পোৱাটো দি আমি ৰাস্তা বনাই লৈছোঁ। সিদিনা এই ৰাস্তাটো খান্দিছিলে সিহঁতে। লাষ্টত কৈছোঁ আপোনালোকে ৰাস্তাটো যদি খান্দে আমি কেনেকা যাম? বস্তু কেনেকা লৈ যাম? বস্তুটো নিব নিদিলেই সিহঁতে আমাক, তো ৰাস্তাটোও সিহঁতে এৰি নিদিয়ে। তাৰপিছত কৈছে এতিয়া টাইম পাৰ হৈ গ'ল, এতিয়া আমি যাওঁ। সময় দিছোঁ আপোনালোকক, সেনেকা কৰি তাৰমানে সময় দিছোঁ আপোনালোকক, মানে বুধবাৰে নিশ্চয় আহিব সিহঁতে। বাইদেউ কিছুমান ঘৰটো ভঙাই দিয়া নাই যে কিয়? মানে সেইটো কাৰণে আমাক প্ৰশ্ন উত্তৰ লাগে, কাৰণ পলিটিচিয়ান মানুহ কিছুমানৰ সেইবোৰ ভঙা নাই, সাধাৰণ শ্ৰেণীৰ মানুহখিনিও কিয় ভাঙিছে আমাক সেইটো উত্তৰ লাগে। আইনটো সকলো কাৰণে সমান। 100 মিটাৰ দূৰত্বত যদি জলপ্ৰপাত মানুহ পৰিছে ভাঙিছে, তেন্তে সকলো কাৰণে সমান হ'ব লাগে। আজমল ডাঙৰীয়া একে জাতিতে ভাঙিলে আজমল ডাঙৰীয়াটো কিয় থাকি গ'ল? এইফালেতো এতিয়াও আছে। মুঠতে আমাক সেইটো লাগে, আইন যদি সমান, সকলোৰে কাৰণে সমান হ'ব লাগে। 100 মিটাৰ দূৰত্ব তেওঁলোকৰ যদি সকলোৱে বেদখলকাৰী যদি উচ্ছেদ হয় আমি ছাপোৰ্ট কৰিম। যদি কোলা বগা বাছি পলিটিচিয়ান বচাই আমাৰ সাধাৰণ শ্ৰেণীক যদি আমি এৰি নিদিওঁ। কাৰণে বোলে ৰাস্তাটো বনাই আছে, তাৰ কাৰণে ৰাস্তা বনোৱাটো কি গোটাই মাটিটো লাগে নেকি? তাৰ কি আইন? তাৰমানে সি ৰাজনীতিত আছে কাৰণে তাৰ কাৰণে আছে, আমাৰ দুখীয়া মানুহৰ কাৰণে নাই। হেমন্ত ছাৰক কিবা ক'বলৈ বিচাৰে নেকি? ছাৰক এটা কৰিছোঁ, আইন সকলৰ কাৰণে সমান। আপোনালোকে এতিয়া যেনেকৈ কৈছে যে বেদখলকাৰীত আছে কোনো সাহাৰ্য দিয়া নহ'ব, ঠিক তেনেকৈ যদি হয় মুঠতে এভেকশ্যন যদি কৰিছে সকলোৰে কাৰণে আইন একে হ'ব লাগে। সকলোৱে যদি একে হয় তেতিয়া আমি আছোঁ লগত, যদি একে নহয় তেতিয়া আমাক হিমন্ত ছাৰ ডাঙৰীয়াই আমাক সংস্থাপন দিব লাগিব।